So guys, অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইটো হৈছে নিউ ইয়াৰৰ ভিডিঅ' মানে 1 জানুৱাৰী 2024ৰ ভিডিঅ' হয়। দেৰিকৈ আপলোড কৰা হৈছে। এয়া চাওক মই ৰেডি হৈ ল'লোঁ মেখেলাযোৰ পিন্ধি। ইমান ধুনীয়া লাগিছে ন মেখেলাযোৰ। তো এইফালে মই ওলাই ল'লোঁ সোনকালে এইফালে আণ্টিও ফটো চটো তুলি ল'লে। তাৰপিছত আমি সোনকালে গৈছোঁ চাৰ্চলৈ বুলি, কাৰণ গীৰ্জাৰ প্ৰাৰ্থনা আৰম্ভই হ'ল। এইফালে আমি আহি পাই গ'লোঁ, বহি ল'লোঁ। চব আহিলেই। তো এইফালে মই বেটিক কোচত লৈ লৈছোঁ। ইমান ধুনীয়াকৈ আমনি কৰা নাই, বহি শুই আছে দেখিছে। তাৰপিছত এইফালে সন্মান জনোৱা হ'ল আলহীক গামোচা পিন্ধাই। তাৰপিছত খুৰীয়ে গান গালে। তাৰপিছত গান গোৱাৰ পিছতে আগফালৰ পৰা দেখিছে দান তুলি আনিছে। এনেকৈ চিৰিয়েলি লোৱা হয় প্ৰথমৰ পৰা লাষ্টলৈ। দান ময়ো এইফালে দিবলৈ ৰখি আছোঁ। দি মেলি এইফালে আকৌ প্ৰাৰ্থনা আৰম্ভ হ'ল। তো শেষ হোৱাৰ পিছত আমি বাহিৰত ওলাই অকণমান ফটোশ্বুট কৰিলোঁ, দেখিছেই ন। তাৰপিছত মই ঘৰলৈ বুলি আহিলোঁ। পিছফালে চব আহি আছে চাওক। তাৰপিছত ঘৰ আহি ওলাই ল'লোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি। আমি আহিলোঁ চকলিয়ালে বুলি মিঠাই নিবলৈ, কাৰণ আলহী আহি থাকে যিহেতু চাহৰ লগত দিবলৈ মিঠাই চিঠাই আনিবলৈ ওলাই আহিলোঁ গোটেইখিনিয়ে। তো তেতিয়া একো প্লেনিং কৰা নাছিলোঁ ক'ৰবাত যাম বুলি, অকল মিঠাই আনি ঘৰ যাম কৈছিলোঁ। বাট তাত সোমাই আমি ইফালে জুচ লৈ ওলালোঁ দিহিমুখলৈ যাম বুলি। তো আমি জুচ খাই দিহিমুখলৈ বুলি ওলালোঁ। এয়া চাওক ভিতৰৰ ৰাস্তা দি গৈছোঁ। আজি ফাৰ্ষ্ট গৈছোঁ এইফালৰ ৰাস্তা দি। মই মাজত ঠেকা হেঁচাকৈ বহি লৈছোঁ আৰু। এয়া চাওক ইমান ধুনীয়া চিনাৰী, ভিউটো ইমান ধুনীয়া কৰিছে। আপোনালোকক দেখুৱাইছোঁ যিমান পাৰোঁ। তো একো প্লেনিং নকৰাকৈ গ'লোঁ, সেনেকৈয়ে গুঠি গ'লোঁ। একো ভালকৈ ৰেডি হ'ব নাপালোৱেই। তো এয়া চাওকচোন আৰু এটা লগৰ লৈ লৈছোঁ। আগফালে তিনিটাকৈ বহিছে এতিয়া দেখিছেই। এয়া হৈছে চনুদাৰ লগৰ, কাৰণ সি চিনি পায় ৰাস্তাটো, সেইকাৰণে তাকো লৈ লৈছিলোঁ। তাৰপিছত এইফালে চাওক আকৌ ইমান ধুনীয়া লাগিছে ভিউটো। তো আমি দুজনীয়ে ভিডিঅ' কৰি গৈ আছোঁ আৰু। ৰাস্তাটো যিহে বেয়া ন, গাড়ীখন নাচন দিছে যাওঁতে। তাৰপিছত এয়া চাওক আমি দিহিমুখ আহি পাই গ'লোঁ। এতিয়া আমি গাড়ীখন ৰখাই ল'ম এটা জেগাত। তাৰপিছত পানীলৈ নামিম বুলি আমি গোটেইখিনি আহি গৈছোঁ। ইমানেই বনগুটি ন তলত, মোৰ পেণ্ট অৱস্থা বেয়া হৈ গ'ল সেইদিনাখন। তো এইফালে আমি গোটেইখিনি গৈ আছোঁ, পানীলৈ নামিছোঁ আৰু। এয়া চাওক এহেঁতি নামিলেই ময়ো নামোগৈ আৰু। ইমানেই বালি ন, হাতত লৈ লৈছোঁ চেণ্ডেল, খোজেই কাঢ়িব নোৱাৰিছিলোঁ পিন্ধি। তাৰপিছত এইফালে ইয়াক ভিডিঅ' কৰিব দিলোঁ। ই কি কৰিলে চাওক। একো নাই বাৰু, ধুনীয়াকৈ কৰিছে। বহুত দেৰিয়ে থাকিলোঁ আমি পানীত, ঠাণ্ডাই লাগি গ'ল। পানীখিনিও বহুত ভাল লাগিল। আৰু এইফালে এতিয়া চব ফটোশ্বুট কৰি থকাত বিজি দেখিছে, চবে ফটোশ্বুট কৰি আছে। তো ফটোশ্বুট কৰি মেলি অকণমান দেৰি থাকিলোঁ। তাৰপিছত আকৌ ঘৰলৈ বুলি ওলাই আহিলোঁ। যি ভাগৰ লাগিছে, ভৰিৰ বিষত হিলিব পৰা নাই মানুহকেইটা আমি। আৰু এইফালে চব আগফালে তিনিটা বহি লৈছে, এটা হাত উলিয়াই চলাইছে গাড়ী। তো গৈ ভালেই লাগিল, বহুত ভাল লাগিল। প্লেন নকৰাকৈ গ'লোঁ তো আৰুৱে ভাল লাগিল বেছি। তো কেনেকুৱা লাগিল জনাব ভিডিঅ'টো কমেণ্ট ছেকশ্যনত। এতিয়ালৈকে যদি লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, ভিডিঅ'টো কৰি দিব। ইয়াৰ মাজতে আকৌ আপোনালোকক এটা ধুনীয়া ভিউ দেখাইছোঁ, এয়া চাওকচোন। তো ছাবস্ক্ৰাইব নাই কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজত এনেকৈয়ে ভিডিঅ' আনি থাকিম। তো ঘৰ আহি পোৱাৰ পিছত ৰেষ্ট কৰি ল'লোঁ। ৰেষ্ট কৰাৰ পিছত আকৌ আহিলোঁ চনুদাহঁতৰ ঘৰত। তাহাঁতৰ ঘৰৰ পৰা আকৌ পেহীহঁতৰ ঘৰ আহিলোঁ, কাৰণ পেহীৰ গা ভাল নাছিল, হস্পিটেললৈ গৈছিল। তো এহেঁতি আছিল কাৰণে তেহেঁতৰ লগতে থাকিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।